যদিহে আপুনি 10 পাছ কৰিছে তেনেহ'লে আজি এই ভিডিঅ'টো আপোনালোকৰ বাবে। আজি আপোনালোকৰ এই ভিডিঅ'টোত জনাম দুটা গভৰ্ণমেণ্টৰ ফালৰ পৰা অহা দুটা খুবেই ভাল জবৰ বিষয়ে, যি দুটা বৰ্তমান 10 পাছ কৰা আৰু ITI কৰা সকলৰ বাবে নতুনকৈ মুকলি হৈছে। ভিডিঅ'টোত এইখিনি কথা জানিব পাৰিব, কেনেদৰে আপোনালোকে ভেকেঞ্চিকেইটাৰ বাবে আবেদন কৰিব লাগিব, কিমান ভেকেঞ্চি আছে, কোনসকলে আবেদন কৰিবলৈ এলিজিবল হ'ব, বয়স কিমান বিচাৰিছে, এপ্লাই ফিজ কিমান দিব লাগিব, গোটেইখিনি কথা আপোনালোকক আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে আগলৈ এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, যিকোনো এটাত আপোনালোকে জইন হৈ ল'বলৈ নাপাহৰিব। বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি এইটোত যিটো নটিফিকেশ্যন আহিছে এইটো আমাৰ প্ৰথম এটা নটিফিকেশ্যন হয়, যিটো আহিছে আপোনালোকৰ নিয়োগৰ বিজ্ঞাপন হয়। এইটো অসম চৰকাৰৰ ফালৰ পৰা আহিছে, যিটো শোণিতপুৰ তেজপুৰৰ ফালৰ পৰা এই নটিফিকেশ্যনটো মুকলি হৈছে 19 আগষ্ট 2026 আৰু ইয়াত আপোনালোকৰ 15 ছেপ্টেম্বৰলৈকে এই পোষ্টটোৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ইয়াত আপোনালোকৰ টোটেল 43টা আপোনালোকৰ ভেকেঞ্চি ওলাইছে, যিকেইটা পোষ্ট আপোনালোকৰ হৈছে গাঁও প্ৰধানৰ বাবে। ইয়াত ভেকেঞ্চি আছে আৰু আপোনালোকে কোনখন গাঁও, আপোনালোকৰ মৌজাৰ নাম, গাঁৱৰ নাম, গাঁৱৰ লাট নম্বৰ, পদৰ সংখ্যা, পদ প্ৰতিটো পোষ্টতে এটা এটাকৈ পোষ্ট আছে আৰু মাহিলী যিটো আপোনালোকৰ দৰমহা 14,000 টকা আপোনালোকক দিব। আপোনালোকে সেইখিনি এবাৰ নিজে এই নটিফিকেশ্যন, এই যিটো মই এডটো হয় আপোনালোকৰ গাঁওখন আছেনে নাই সেইখিনি আপোনালোকে এবাৰ আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'ব। তাত মই শ্বেয়াৰ কৰি দিম এই লিষ্টখন, কাৰণ গোটেইখিনি মই গাই থাকিলে আপোনালোকৰ বহুত প্ৰব্লেম হ'ব। আৰু ইয়াত আপোনালোকে এবাৰ চাই ল'ব নিজে আহি পেলাই, আৰু গাঁৱৰ লাট নম্বৰ সহ আপোনালোকৰ গাঁওখনৰ নাম, দেউৰী গাঁও, কুমাৰ গাঁও, কোনখন গাঁৱত পৰিছে। এইটো সম্ভৱ নহয় গোটেই গাঁওখিনি কৈ থকা, কাৰণ কেইবাখনো গাঁও মিলাই পেলাই এজন গাঁও প্ৰধানো থাকিব পাৰে। সেইবাবে আপোনালোকে নিজে আহি এবাৰ চাই ল'ব, মই আমাৰ হোৱাটছআপ চেনেলত দি দিম। কিন্তু দৰমহা 14,000 টকা থাকিব আৰু প্ৰত্যেকটোতে এটাকৈ পোষ্ট মুকলি হৈছে। আৰু এইটো শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আহিছে। শোণিতপুৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ এইখিনি ভেকেঞ্চি ওলাব। যিসকল শোণিতপুৰৰ অৰ্থাৎ শোণিতপুৰ তেজপুৰৰ বাসিন্দা হয় তেওঁলোকৰ বাবে এই ভিডিঅ'টো নহয় যে এইটো নটিফিকেশ্যন, নেক্সট ভিডিঅ'টো আপোনালোক সকলোৰে বাবে থাকিব। ইয়াত আপোনালোকৰ গাঁও প্ৰধানৰ বাবে পোষ্ট মুকলি হৈছে আৰু ইয়াত 19/7/2019 তাৰিখৰ অধিসূচনা নং, এইবোৰ আপোনালোকৰ গভৰ্ণমেণ্টৰ কিমান নম হয়, এইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। এই আবেদনটো মুকলি হৈছে 19 ছেপ্টেম্বৰ তাৰিখে আৰু ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। 19 আগষ্ট তাৰিখে মুকলি হৈছে আৰু 15 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। যিসকল বয়স 30 বছৰ বা তাত 30 বছৰতকৈ বেছি হ'ব লাগিব আৰু 65 বছৰতকৈ তলৰ হ'ব লাগিব, সেইসকল কেণ্ডিডেটে আবেদন কৰিবলৈ আপোনালোকে এলিজিবল হ'ব। আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা HSLC পৰীক্ষাত আপোনালোকে মিনিমাম পাছ হ'ব লাগিব কেণ্ডিডেটসকল, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ শাৰীৰিকভাৱে সক্ষম আৰু সুস্থ মস্তিষ্কৰ অধিকাৰী হ'ব লাগিব, অৰ্থাৎ কোনো ধৰণৰ শাৰীৰিক অসুস্থতা থাকিলে আপোনালোকে নোৱাৰিব। আৰ্থিকভাৱে আবেদনকাৰী, অৰ্থাৎ যিজন কেণ্ডিডেটে আবেদন কৰিব বিচাৰিছে তেওঁ যাতে কোনো চৰকাৰী ধনৰ দেনাদাৰ হ'ব নালাগিব, অৰ্থাৎ আপোনালোকে চৰকাৰৰ বেংকত হওক, গভৰ্ণমেণ্টে হওক পইচা দিবলৈ থকা ব্যক্তি হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। আৰু আপোনালোকৰ মৌজাদাৰৰ পৰা মতামতৰ ওপৰত বিবেচনা কৰাও হ'ব। আবেদনকাৰী কোনো চৰকাৰী পৰিয়ালৰ হ'ব নোৱাৰিব, কোনো পলিটিকেল পাৰ্টি বা কোনো তেনেকুৱা সংগঠনৰ লগত, তেনেকুৱা সন্থাৰ লগত জড়িত হ'ব ব্যক্তি বা সংগঠনৰ লগত ব্যক্তি হ'ব নোৱাৰিব, মেইনলি মানে পলিটিকেল পাৰ্টি। আৰু সমাজৰ যে উচ্চ স্থানৰ ব্যক্তি আপোনালোকৰ হ'ব লাগিব আৰু আদালতত কোনো ধৰণৰ গোচৰ মোকদ্দমা আদিত আপোনালোকৰ নামত থাকিব নোৱাৰিব। আৰু আবেদনকাৰীৰ নাম, পিতৃৰ নাম, এই আপোনালোকৰ এনেকৈ ধৰণে আপোনালোকৰ গোটেই ডিটেইলছ আপোনালোকৰ দিব লাগিব। মৌজাৰ নাম, জিলাৰ নাম, মোবাইল নম্বৰ, শিক্ষাগত অৰ্হতা, এডমিট কাৰ্ড আৰু পাছ চাৰ্টিফিকেট লাগিব। এডমিট কাৰ্ডৰ ওপৰত বেছ কৰি তেওঁলোকে আপোনালোকৰ এজটো কেলকুলেট কৰিব। আৰু সেই জেগাটুকুৰা, যিখন জেগাৰ আপোনালোকে গাঁও প্ৰধান হ'বলৈ ইচ্ছা কৰিছে বা এপ্লাই কৰিছে, সেই জেগাত আপোনালোকৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তাত মাটি বা তেনেকুৱা স্থাৱৰ সম্পত্তি তাত থাকিব লাগিব আৰু ৰিচেণ্ট পাছপোৰ্ট চাইজৰ ফটো কপি লাগিব। আৰু যদিহে সামাজিক কামৰ অভিজ্ঞতা আছে তেনেহ'লে তাৰ প্ৰমাণপত্ৰ তাত আপোনালোকে কাটি দিব পাৰে। লগত গাঁওবুঢ়াৰ পৰিয়ালৰ আবেদনকাৰীয়ে মৌজাদাৰৰ মতামতৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। বাকীজাৰী ঋণমুক্ত প্ৰমাণপত্ৰ আপোনালোকক দিব লাগিব। আবেদনৰ দুটাতকৈ বেছি সন্তান থাকিলে আপোনালোকে আবেদন কৰিব নোৱাৰিব। এই গোটেইখিনি ডিটেইলছ আপোনালোকে 15/9/2026 তাৰিখে আবেলি 5 বজাত শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পঞ্জীয়কৰ গণনাক শাখাত আপোনালোকে জমা কৰি থৈ আহিব লাগিব। অফলাইন মিনিমত এইটো আবেদন হ'ব। আৰু কোন গাঁৱত ওলাইছে গোটেইখিনি আপোনালোকে আমাৰ
হোৱাটছআপ চেনেলত জইন হৈ থাকিলে তাত মই আপলোড কৰি দিম, আপোনালোকে চাই ল'ব পাৰে। এতিয়া যাওঁ আজি আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে এইটো আহিছে আপোনালোকৰ মেইনলি কাউন্সিল অফ চাইণ্টিফিক ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চৰ ফালৰ পৰা, য'ত 43টা ভেকেঞ্চি আছে। টেকনিচিয়ান 1ৰ পোষ্ট হয় এইকেইটাত। ইয়াত আপোনালোকৰ 10th ষ্টেণ্ডাৰ্ড অৰ্থাৎ মেট্ৰিক পাছ কৰাৰ লগতে যদিহে ITI চাৰ্টিফিকেট আছে তেনেহ'লে আবেদন কৰিব পাৰিব। কোন কোন ITI বিভাগত পোষ্ট ওলাব সেইখিনি মই কৈ দিম। ব্ৰাঞ্চ কওক বা আপোনালোকৰ ট্ৰেডটো কি হয় সেইটো মই কৈ দিয়া যাব, আপোনালোকে এবাৰ চাই ল'ব। আৰু 17 ছেপ্টেম্বৰ আবেদনৰ অন্তিম তাৰিখ। বৰ্তমান আবেদন হৈ গৈছে। আনৰিজাৰ্ভৰ কাৰণে 19টা পোষ্ট থাকিব, OBC NCLৰ বাবে 11টা, SCৰ কাৰণে 6টা, STৰ কাৰণে 3টা, EWSৰ কাৰণে 4টা পোষ্ট থাকিব। আৰু কাউন্সিল অফ চাইণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিচাৰ্চ হয় ডিপাৰ্টমেণ্টটো। পে মেট্ৰিক্সটো আপোনালোকৰ 19,900 টকাৰ পৰা আপোনালোকৰ বেচিক পে ষ্টাৰ্টিং হ'ব। আৰু চিটিজেনশ্বিপটো ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, আৰু তেওঁলোকৰ কেণ্ডিডেটসকলৰ বয়স 28 বছৰতকৈ বেছি হ'লে নোৱাৰিব। কিন্তু ST SC OBC বা যিসকল এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে লাভ কৰিব। ST SCয়ে 5 বছৰ, OBC NCLয়ে 3 বছৰ, PWDয়ে 10 বছৰ। ফাৰ্ষ্ট যিটো পোষ্ট আছে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট, চমুকৈ কপাৰ কাৰণে পোষ্ট আছে। তাতো আপোনালোকৰ ইয়াত কোৱালিফিকেশ্যনটো চবতে ছেম হয়, খালি ট্ৰেডটো আপোনালোকে চেঞ্জ কৰি ল'ব। মিনিমাম 10th ষ্টেণ্ডাৰ্ড পাছ লাগে। আৰু ITI ট্ৰেডত আপোনালোকে কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্টৰ চাৰ্টিফিকেট লাগিব উইথ 55% মাৰ্ক। আৰু ডেস্কটপ পাব্লিছিং অপাৰেটৰ DTPOৰ কাৰণে পোষ্ট আছে। কম্পিউটাৰ হাৰ্ডৱেৰ এণ্ড নেটৱৰ্কিং মেনেজমেণ্ট, মেডিকেল লেব টেকনিচিয়ান, ড্ৰাফ্টমেন আৰ্কিটেকচাৰ, ইনষ্ট্ৰুমেণ্ট মেচিনিষ্ট, ড্ৰাফ্টমেন মেকানিকেল, ড্ৰাফ্টমেন চিভিল, লেবৰেটৰী এছিষ্টেণ্ট ইন কেমিকেল প্লেণ্ট, ইণ্টাৰিয়ৰ ডিজাইনাৰৰ কাৰণে ভেকেঞ্চি আছে। আৰু ইয়াত এপ্লিকেশ্যন ফিজ 500 ৰুপিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। ওমেন, ST SC, PWD এক্স ছাৰ্ভিচমেনে নালাগে। এপ্লাই প্ৰচিডিঅ'ৰ আপোনালোকৰ অনলাইন মাধ্যমতে হ'ব। আৰু যিটো চিলেকশ্যন প্ৰচিডিঅ'ৰটো আপোনালোকৰ 1:5 ৰেচিঅ'ত আপোনালোকৰ চিলেক্ট কৰিব ফাৰ্ষ্ট ষ্টেজত। আৰু ইয়াত আপোনালোকৰ এক্সাম এটা হ'ব, কম্পিউটাৰ বেছ এক্সাম দিব লাগিব। ইম্পৰ্টেণ্ট ৱেব লিংক ছেকশ্যনত গ'লে আপোনালোকে এপ্লাই কৰাৰ লিংকসমূহ পাই যাব। আৰু ইয়াত আপোনালোকৰ ফাৰ্ষ্ট অনলাইন মাধ্যমতে গোটেইকেইটা পোষ্টৰ বাবে আবেদন হ'ব। আবেদন 18 আগষ্টৰ পৰা ষ্টাৰ্ট হৈছে, লাষ্ট ডেট 17 ছেপ্টেম্বৰলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু কম্পিউটাৰ বেছ এক্সাম হ'ব 150 মাৰ্কৰ। তাত যিসকলে মাৰ্ক পালে তাৰ ওপৰত বেছ কৰিব, আৰু তেওঁলোকৰ কাউন্সিলিং পদ্ধতিত হ'ব। আপোনালোকৰ পাৰ্চেণ্টেজ, আপোনালোকৰ ITI ট্ৰেডৰ হওক হায়াৰ ছেকেণ্ডেৰী পাৰ্চেণ্টেজটো অলপ মেটাৰ কৰে। তাৰ জৰিয়তে তেওঁলোকে আপোনালোকৰ লিষ্ট উলিয়াব, আৰু সেই লিষ্টৰ জৰিয়তে আপোনালোকৰ চিলেকশ্যন বা এপইণ্টমেণ্ট হ'ব। আৰু এইটোৱে আছিলে আজি আমাৰ যিটো ছেকেণ্ড যিটো নটিফিকেশ্যন। যদিহে আপোনালোকে আমাৰ ভিডিঅ'টো ভাল পালে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাব, যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। আৰু কেনেকুৱা ধৰণৰ আপোনালোকক ভিডিঅ' লাগে, কোনটো ছেক্টৰৰ ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি আমাক জনাবলৈ নাপাহৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক দি থৈছোঁ, আপোনালোকে গৈ তাতো এবাৰ জইন হৈ ল'ব, যাতে আগলৈ এনেকুৱা ধৰণৰ কিছুমান আপডেট আহিলে অফিচিয়েল নটিফিকেশ্যনসমূহ মই তাতে শ্বেয়াৰ কৰি দিওঁ। যেনেকৈ আমাৰ গাঁওবুঢ়া পোষ্টৰ যিখন নটিফিকেশ্যন সেইখন মই তাত দি দিম, ঠিক তেনেদৰে কিছুমান নটিফিকেশ্যন মই তাত শ্বেয়াৰ কৰি থাকোঁ। সেইখিনি পাবৰ বাবে আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ যিকোনো এটাত জইন হৈ ল'লেই হ'ল। আজিলৈ মানে ধন্যবাদ।